স্বাগতম মই নৱ কুমাৰ বৰ্মনে আপোনালোক প্ৰতিদিনলৈ জীৱিকা সন্ধানী কৰ্মসংস্থান চেনেলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আমাৰ চেনেলযোগে নিয়মিতভাৱে নিবনুৱাসকলৰ বাবে চৰকাৰী তথা বেচৰকাৰী খণ্ডৰ নিয়োগ সম্পৰ্কীয় বা বাতৰি, স্বনিয়োজন সম্পৰ্কীয় তথ্য, নিয়োগ নিশ্চিত পাঠ্যক্ৰম আদি ভিডিঅ'ৰ মাধ্যমেদি প্ৰদৰ্শন কৰা হ'ব। আপোনালোকে নিয়মিতভাৱে আমাৰ এই ভিডিঅ'সমূহ পাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে বেলৰ ছবিটো ক্লিক কৰি এনেবল কৰি ল'ব লাগিব। লগতে ভাল লগা ভিডিঅ'বোৰ লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিব। সহকাৰী ৰান্ধনী পদৰ বাবে বিজ্ঞাপন। ধেমাজি জিলাৰ উকাজান আৰু চিমেণ্ট চাপৰিস্থিত কস্তুৰবা গান্ধী বালিকা আৱাসিক বিদ্যালয়ত 11 মহীয়া ঠিকাভিত্তিক সহকাৰী ৰান্ধনী পদৰ বাবে ইচ্ছুক সুস্বাস্থ্য সম্পন্ন মহিলা প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে। প্ৰাৰ্থী নিম্নতম শিক্ষাগত অৰ্হতা 8ম শ্ৰেণীলৈকে উত্তীৰ্ণ হ'ব লাগিব। লগতে বয়স 1/7/2019 ইংৰাজী তাৰিখত 45 বছৰৰ অধিক হ'ব নালাগিব। খালী পদৰ সংখ্যা প্ৰতিখন বিদ্যালয়ত এটাকৈ। এই পদৰ সাক্ষাৎকাৰৰ তাৰিখ আৰু অন্যান্য চৰ্তসমূহ নিম্ন উল্লেখিত কাৰ্যালয়ত উপলব্ধ হ'ব। আবেদন পত্ৰসমূহ অহা ইংৰাজী 16/7/2019 ইংৰাজী তাৰিখলৈ তলৰ ঠিকনাৰ কাৰ্যালয়ত জমা দিব পাৰিব। জিলা মিছন সমন্বয়ক, সৰ্বশিক্ষা অভিযান মিছন, ধেমাজি জিলা। মৰিগাঁও জিলাৰ লাহৰীঘাট আৰু মইৰাবাৰীত অৱস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত মুখ্য ৰান্ধনী পদ এটা, সহায়ক ৰান্ধনী পদ 2টা, মুঠ 3টা পদত 11 মাহৰ বাবে ঠিকা ভিত্তিত নিযুক্তি কৰিবৰ বাবে উপযুক্ত মহিলা প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। প্ৰাৰ্থীসকল ভাৰতীয় নাগৰিক হ'ব লাগিব, কমপক্ষে 8ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। প্ৰতিগৰাকী সুস্বাস্থ্যৱান হোৱাৰ লগতে সদা তৎপৰ, মৰমীয়াল প্ৰকৃতিৰ আৰু অধিক সেৱা আগবঢ়োৱাৰ মনোবৃত্তি সম্পন্ন হ'ব লাগিব। 1/1/2019 বয়সৰ ঊৰ্ধ্বসীমা 45 বছৰ হ'ব লাগিব। ৰন্ধন সম্পৰ্কীয় অভিজ্ঞতা থাকিব লাগিব। মুখ্য ৰান্ধনীয়ে মাহে 9,000 টকা আৰু সহায়ক ৰান্ধনীয়ে মাহে 8,000 টকা পাৰিশ্ৰমিক লাভ কৰিব। বাছনিভুক্ত প্ৰাৰ্থী নিৰ্দিষ্ট চুক্তিপত্ৰত স্বাক্ষৰ কৰি কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া বিদ্যালয়ত স্থায়ীভাৱে থাকি লৈ সেৱা আগবঢ়াব লাগিব আৰু ভৱিষ্যতে চৰকাৰ বা সৰ্বশিক্ষা অভিযানৰ অধীনৰ স্থায়ী বা অস্থায়ী কোনো পদত নিযুক্তিৰ বাবে দাবী কৰিব নোৱাৰিব। আবেদন প্ৰক্ৰিয়া: বগা কাগজত তলত উল্লেখ কৰা তথ্য আৰু প্ৰাসংগিক প্ৰত্যায়িত নথি আৰু পাছপোৰ্ট আকাৰৰ শেহতীয়া ফটো সন্নিৱিষ্ট কৰি 20 জুলাই 2019 তাৰিখৰ ভিতৰত কাৰ্যালয়ৰ সময়ত জিলা মিছন সমন্বয়কৰ কাৰ্যালয়লৈ আবেদন কৰিব লাগিব। আবেদন পত্ৰত প্ৰাৰ্থীৰ নাম, অভিভাৱকৰ নাম, স্থায়ী ঠিকনা, যোগাযোগৰ ঠিকনা, ফোন নম্বৰ, জন্মৰ তাৰিখ, 1/1/2019 ইংৰাজী তাৰিখত বয়স, শৈক্ষিক অৰ্হতা আৰু ৰন্ধন সম্পৰ্কীয় অভিজ্ঞতা উল্লেখ থাকিব লাগিব। 24 জুলাই 2019 ইংৰাজী তাৰিখে জিলা কাৰ্যালয়ত পৰৱৰ্তী বাছনি প্ৰক্ৰিয়াৰ বাবে প্ৰাৰ্থীৰ নামৰ তালিকা, সাক্ষাৎকাৰৰ তাৰিখ আৰু স্থান সম্পৰ্কীয় জাননী জাৰি কৰিব। প্ৰাৰ্থীলৈ সাক্ষাৎকাৰৰ বাবে ব্যক্তিগত পত্ৰ প্ৰেৰণ কৰা নহয় আৰু সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ বাবে কোনো বোনাছ নিদিয়ে। আবেদন জমা দিয়া ঠিকনা: জিলা মিছন সমন্বয়ক, সৰ্বশিক্ষা অভিযান, মৰিগাঁও। অসম সৰ্বশিক্ষা অভিযান মিছন কামৰূপ মহানগৰৰ অধীনত আৱাসিক বিদ্যালয়ত নিম্ন উল্লেখিত ঠিকাভিত্তিক পদসমূহত আৰম্ভণিতে 11 মাহৰ বাবে নিযুক্তি দিব। পদসমূহ হ'ল চকীদাৰ কাম মালিৰ পদ এটা। পদটো পুৰুষ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। আবেদিত প্ৰাৰ্থী নিম্নতম 8ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। সংশ্লিষ্ট বিষয়ৰ অভিজ্ঞতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব। আবেদিত প্ৰাৰ্থী সুস্বাস্থ্যৱান হোৱাৰ লগতে সদা তৎপৰ হ'ব লাগিব। 1/1/2019 ইংৰাজী তাৰিখত 30 পৰা 45 বছৰৰ ভিতৰত হ'ব লাগিব। পদটোৰ বাবে মাহিলী পাৰিশ্ৰমিক হিচাপে 8,000 টকা লাভ কৰিব। হেড কুকৰ পদ এটা। পদটো পুৰুষ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। আবেদিত প্ৰাৰ্থী নিম্নতম 8ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। সংশ্লিষ্ট বিষয়ক অভিজ্ঞতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব। আবেদিত প্ৰাৰ্থী সুস্বাস্থ্যৱান হোৱাৰ লগতে সদা তৎপৰ হ'ব লাগিব। 1/1/2019 ইংৰাজী তাৰিখত 30 পৰা 45 বছৰৰ ভিতৰত হ'ব লাগিব। পদটোৰ বাবে মাহিলী পাৰিশ্ৰমিক হিচাপে 9,000 টকা লাভ কৰিব। হেল্পাৰ কুকৰ পদ 2টা। পদ 2টা পুৰুষ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। আবেদিত প্ৰাৰ্থী নিম্নতম 8ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। সংশ্লিষ্ট বিষয়ক অভিজ্ঞতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব। আবেদিত প্ৰাৰ্থী সুস্বাস্থ্যৱান হোৱাৰ লগতে সদা তৎপৰ হ'ব লাগিব। 1/1/2019 ইংৰাজী তাৰিখত 30 পৰা 45 বছৰ হ'ব লাগিব। পদটোৰ বাবে মাহিলী পাৰিশ্ৰমিক হিচাপে 8,000 টকাকৈ লাভ কৰিব। অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে বগা কাগজত
Name of applicant in capital letters, name of post applied for, permanent address, address for communication, contact telephone / mobile number, age on the 1st January 2019, educational qualification, work experience আদি সন্নিবিষ্ট কৰি এখন আবেদন পত্ৰ তৈয়াৰ কৰি ল'ব লাগিব। আবেদন পত্ৰৰ লগত স্বপ্ৰত্যায়িত পাৰপত্ৰ আকাৰৰ ফটো, শিক্ষা আৰু অভিজ্ঞতা সমৰ্থিত স্বপ্ৰত্যায়িত প্ৰমাণপত্ৰ সন্নিবিষ্ট কৰি অহা 19/7/2019 ইংৰাজী তাৰিখৰ ভিতৰত পোৱাকৈ অফিচ অৱ দ্য মিছন কোঅৰ্ডিনেটৰ, অসম সৰ্বশিক্ষা অভিযান মিছন, কামৰূপ মেট্ৰ, KC ৰোড, ছাত্ৰীবাৰী, নিয়াৰ ৰামকৃষ্ণ মিছন, গুৱাহাটী 781008 ঠিকনাত পঠাব লাগিব। আবেদিত প্ৰাৰ্থীসকলৰ মাজৰ পৰা অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰি লৈ সাক্ষাৎকাৰলৈ আমন্ত্ৰণ জনাব। সাক্ষাৎকাৰৰ তাৰিখ স্থান সম্পৰ্কে অহা 26/7/2019 ইংৰাজী তাৰিখে আবেদন জমা দিয়া কাৰ্যালয়ৰ নটিছ বৰ্ডত আঁৰি দিব। সাক্ষাৎকাৰৰ বাবে কোনো আছুতীয়া চিঠি নপঠায়। উপস্থিত থকাৰ বাবে কোনো বোনাছ নিদিয়ে। এটা পদৰ বাবেহে এজনে আবেদন কৰিব পাৰিব। কি পদৰ বাবে আবেদন কৰিব তাৰ উল্লেখ আবেদন পত্ৰত থাকিব লাগিব। ভিডিঅ'টো চাই বাৰু আপোনাৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিবলৈ পাহৰি নাযাব। ধন্যবাদ।